নাম লৈ বৰ্তমান প্ৰায় ৭৫,০০০ সদস্যাৰে ৭৫,০০০ সদস্যাৰে সমগ্ৰ ভাৰতৰ ভিতৰতে এই উল্লেখযোগ্য স্বেচ্ছাসেৱী ৰক্তদাতা ৰূপে নতুন ৰূপত আত্মপ্ৰকাশ কৰিলে। হে মহান মানৱতাবাদীসকল, আপোনালোকে বৰ্তমান বিভিন্ন স্থানত দৈনিক গড় হিচাপত 10জনকৈ অসহায় তথা আৰ্থিকভাৱে দুৰ্বল আৰ্তজনক প্ৰয়োজনত মহামূল্যৱান ৰক্তদান কৰি আছে। অসমৰ তথা ভাৰতবৰ্ষৰ বিভিন্ন স্থানত আপোনালোকৰ সক্ৰিয় কৰ্মীসকলে নিষ্ঠাৰে কাম কৰি যি মানৱীয় প্ৰমূল্যবোধৰ পৰিচয় দি আছে তাক আমি শ্ৰদ্ধাৰে সুঁৱৰিছোঁ। অসম তথা ভাৰতবৰ্ষত আপোনালোকৰ কৰ্মৰাজিৰ বাবে আমি গৌৰৱ অনুভৱ কৰি আজি আকৌ ৰূপালী জয়ন্তী বৰ্ষত আপোনালোকক আন্তৰিক শ্ৰদ্ধা জনাইছোঁ। আপোনালোকৰ উদ্যম আৰু কৰ্মশক্তি অটুট থাকক। আপোনালোকৰ ব্যক্তিত্ব আৰু আদৰ্শ নৱপ্ৰজন্মৰ বাবে প্ৰেৰণা আৰু উৎস হওক। সদশেষত আপোনালোকৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি অদৃশ্যজনৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। মই আমাৰ মনোজ সিং ডাঙৰীয়া আৰু চতিয়া মহাবিদ্যালয়ৰ অধ্যক্ষ প্ৰদীপ মেধি ডাঙৰীয়াক আমি মঞ্চৰ আগলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। তেখেতসকলে এই মহান কৰ্মত নিয়োজিত এই ব্যক্তি যুৱককেইজনক তেওঁলোকে সম্বৰ্ধনা জনাব। প্ৰথমে মই তেওঁলোকৰ যিজন গ্ৰুপৰ লিডাৰ তেখেতক মই আগুৱাই আহিবলৈ অনুৰোধ জনাইছোঁ। আমাৰ ত্ৰিবেণী বৰা আৰু সঞ্জীৱ বৰাই বিনীত যায় তেওঁলোকৰ যিজন গ্ৰুপ লিডাৰ তেখেতক সকলোৰে হৈ সম্বৰ্ধনা জনাইছে। ৰক্তদান মহান দান, এনে মহান প্ৰচেষ্টা লোৱাৰ কাৰণে তেওঁলোক সঁচাকৈ ধন্যবাদৰ পাত্ৰ। মানুহ হিচাপে তেওঁলোকে মানুহৰ প্ৰতি যি সেৱা আগবঢ়াইছে এয়া সঁচাকৈ আচলতে প্ৰশংসনীয় কাৰ্য। মই সভানেত্ৰী